নমস্কাৰ মই নীল আপোনালোকক জনাবলৈ আগত প্ৰস্তুত কৰিছোঁ যে মোৰ খুব মৰমৰ ভাইটি সমুদ্ৰ সাগৰৰ কথা সুৰেৰে দীপাংকৰ দিহিঙীয়াৰ সংগীতেৰে মৰমী নামেৰে এটি নতুন গীত খুব সোনকালে মুক্তি লাভ কৰিব। গীতটিত কণ্ঠদান কৰিছে বিজিত আৰু মীনাক্ষী। নমস্কাৰ, মই কুসুম কৈলাশ। সৰ্বপ্ৰথমে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বহু আন্তৰিক শুভকামনা যাচিছোঁ আৰু আন্তৰিক ওলগ যাচিছোঁ আৰু আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। দীপাংকৰ দিহিঙীয়াৰ সংগীতেৰে বিজিত নেওগৰ এটা নতুন গীত সমুদ্ৰ সাগৰৰ কথা সুৰেৰে এটা খুব ধুনীয়া গীত আপোনালোকৰ মাজলৈ আহি আছে। গীতটিৰ নাম হৈছে মৰমী। সেয়ে আপোনালোকক শুনিবলৈ নাপাহৰিব, মৰমী। আৰু খুব সুমধুৰ এটা গীত আপোনালোকক শুনিব অতি শীঘ্ৰে আপোনালোকৰ কাষলৈ আহি আছে। ধন্যবাদ। নমস্কাৰ, মই নীলভনীতা। এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে আজি জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ খুব মৰমৰ ভাইটি বিজিত নেওগৰ এটা খুব মৰম লগা গীত আহি আছে আপোনালোকৰ মাজলৈ, মৰমী নামেৰে। আৰু মৰমী গীতটি লিখিছে, সুৰ কৰিছে সমুদ্ৰ সাগৰে, সংগীত কৰিছে দীপাংকৰ দিহিঙীয়াই আৰু গীতটো বিজিত নেওগৰ লগতে ময়ো কণ্ঠদান কৰিছোঁ ফিমেল ভাৰ্জনটো। আৰু খুব মৰম লগা এটা গীত হয়। সকলোৱে শুনিব, কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোৱে শুনিব, কেইদিনমানৰ পাছতে আপোনালোকৰ মাজলৈ আহি আছে আৰু আপোনালোকে এনেদৰে সহযোগিতা আগবঢ়াই যাওক। আপোনালোকৰ সহযোগিতাই তেওঁলোকক আৰু ভাল ভাল গীত কৰিবৰ কাৰণে অনুপ্ৰেৰণা যোগাব।